হেল্ল' গাইজ, শিখা ডেইলি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ফুৰিব যোৱাৰ পৰা। আৰু ক'তনো ফুৰিব গৈছোঁ আহকচোন আমাৰ লগতে আপোনালোককো দেখাওঁ। এয়া গৈ আছোঁ আৰু গৈ থকাৰ মাজতে মানে পেট পূজাটো নকৰিলে নহ'ব। আৰু আমাৰ লগত মানে গৈছে বা আৰু ভাগিন, আৰু এই টিকলাকেইটাকো খাবলৈ দিলোঁ, দিয়াৰ লগতে আমিও খালোঁ। ইয়াত দেখিছেনে চবেই খোৱাত ব্যস্ত আৰু খাই মেলি আমি গৈয়ে থাকিলোঁ। আৰু গৈ মানে এয়া পাই গ'লে চাওক, দেখিছেনে, এয়া হৈছে আমাৰ ভিনদেউহঁতৰ ঘৰ। আমি যোৱা কথা নাছিল, বিশেষ এটা কামত যাব লগা হ'ল, পটককৈ ভিনদেউৱে মাতিলে আৰু গৈ এয়া মানে চাহৰ যা যোগাৰ কৰিলোঁ। বায়ে সকলোবোৰ ৰেডি কৰি দিলে, আমাক ভগাব দিলে। এয়া চাহ দিয়াত লাগি গ'লোঁ আৰু লগতে বায়ে মানে এয়া মাংসও বনাই আছে। মাছ বনাই হৈ গ'ল বাৰু, মাছখিনি দেখাব নহ'ল, এয়া মাংস বনোৱাকৈ দেখাই দিলোঁ। এয়া তাই মাংস বনাই আছে আৰু চাহ তাহ খাই উঠাৰ পিছত চবেই ভাত পানী খাই উঠাৰ পিছত এয়া মানে বাহঁতৰ নতুনকৈ চোফা লৈছে ড্ৰয়িং ৰুমৰ কাৰণে, আৰু ঘৰটো নতুনকৈ কালাৰ কৰিছে, তাকে অকণমান আপোনালোককো দেখাই দিলোঁ। চোফাটো ধুনীয়া লাগিছে বাৰু, কেনেকুৱা লাগিছে আপোনালোকেও জনাবচোন। আৰু তাৰপিছতে আমি ঘৰলৈ বুলি আহিলোঁ। আহি থকাৰ মাজতে আমাৰ যে সপোনৰ ঘৰখন বনাই আছোঁ বুলি কৈছিলোঁ, তাতো অকণমান টাইম সোমালোঁ। এয়া দেখিছেনে অলপ চলপ হৈছেগৈ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভালে কুশলে ঘৰখন বনাই ল'ব পাৰোঁ। আৰু তাত অলপ টাইম থকাৰ পিছত আমি আকৌ ঘৰৰ অভিমুখে যাত্ৰা কৰিলোঁ। এয়া আৰু আহি থাকোঁতে আমাৰ মানে ডিমৌ অভাৰব্ৰিজখনৰ এটা মানে দৃশ্য দেখালোঁ। কিমান ধুনীয়াকৈ লাইটবোৰ জ্বলি আছিল, সঁচায়ে দেখি মানে খুবেই ভাল লাগিছিল। আৰু সেয়ে ভাবিলোঁ আপোনালোককো ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিওঁ। ইমান যে ভাল লাগিছিল অভাৰব্ৰিজখনৰ ওপৰত ৰাতি লাইটবোৰ ইমান ধুনীয়াকৈ জ্বলি আছিল, আৰু মানে কেওফালৰ পৰা গাড়ীবোৰ অহা যোৱা কৰি আছিল, দেখিয়ে খুব ভাল লাগিছিল। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই।